নমস্কাৰ বন্ধুসকল, মই অমৰজিৎ চেতিয়াই আজি পুনৰ আপোনালোক সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ আদৰণি জনাইছোঁ। আজি মই এনেকুৱা এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ, যিটো ভিডিঅ'ৰ যোগেদি আপোনাৰ হয়তো জীৱনৰ বাট এটা সলনি হ'ব পাৰে, আপোনালোকে এটা নতুন সপোন দেখিব পাৰে। চাওক, আমি সকলোৱে চাকৰি বিচাৰি বিচাৰি ভাগৰি পৰোঁ। বহু লোকে চাকৰি আশাত আজি বহি আছে, কিন্তু চাকৰি পোৱা নাই, কিয়নো তেওঁলোকৰ সেই পুৰণিকলীয়া এটা চিন্তাই তেওঁলোক চলি আছে। চাকৰি এটা পালেহে যেন তেওঁলোকৰ জীৱনটো উন্নতি হ'ব, চাকৰি এটা পালেহে যেন তেওঁলোকৰ সপোনবিলাক পূৰণ হ'ব, তেনেকুৱা এটা চিন্তাধাৰা লৈ তেওঁলোক আজিও বহি আছে, চাকৰি বিচাৰি ফুৰিছে, কিন্তু চাকৰি নোপোৱাৰ কাৰণে তেওঁলোক হতাশাত ভুগিছে। কিন্তু আচলতে কথাটো তেনেকুৱা নহয়। চাকৰি অবিহনেও আমি বিভিন্ন মাধ্যমেৰেও নিজৰ ভৱিষ্যতটো গঢ়িব পাৰোঁ। আৰু বৰ্তমান সময়ত চৰকাৰে আটাইতকৈ বেছি গুৰুত্ব দিছে ডিজিটেল মাৰ্কেটিঙৰ ওপৰত। আৰু ডিজিটেল মাৰ্কেটিঙৰ ওপৰত বৰ্তমান চৰকাৰে বিভিন্ন কলেজ ইউনিভাৰ্চিটিত কোৰ্চ দিয়া আৰম্ভ কৰিছে, শিক্ষাদান কৰিছে। অৰ্থাৎ ইয়াৰ পৰা আমি এটা কথাই বুজিব পাৰোঁ যে অহা দিনবিলাকত ভৱিষ্যতে আপুনি নেটৱৰ্ক মাৰ্কেটিং কৰিবৰ কাৰণে বা অনলাইন মাৰ্কেটিং কৰিবৰ কাৰণেও আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। কিন্তু বৰ্তমান সময়ত আমাৰ হাতত এটা সুবিধা আছে, এইটোৱেই যে বৰ্তমান সময়ত অনলাইন মাৰ্কেট কৰিবৰ কাৰণে, ডিজিটেল নেটৱৰ্ক মাৰ্কেটিং কৰিবৰ কাৰণে আমাৰ কোনো চাৰ্টিফিকেটৰ প্ৰয়োজন নাই, কিন্তু ভৱিষ্যতে চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। গতিকে যিসকলে এতিয়াও চাকৰি বিচাৰি ঘূৰি ফুৰিছে, চাকৰি পোৱা নাই, তেওঁলোকৰ কাৰণে সুবিধা এটাই যে আপোনালোকে এতিয়াৰ পৰাই অনলাইন মাৰ্কেটিং বা ডিজিটেল মাৰ্কেটিঙৰ লগত জড়িত হওক। মই এইটো কোৱা নাই যে চাকৰি নিবিচাৰিব, আপুনি চাকৰি বিচাৰি থাকক, চাকৰিও বিচাৰি থাকক, লগতে এই নেটৱৰ্ক মাৰ্কেটিং কামটো আৰম্ভ কৰি দিয়ক। চাকৰি নাপালে অন্ততঃ নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে আপোনালোকে নিজৰ ভৱিষ্যতটো গঢ়িব পাৰিব, নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰিব। আৰু চাকৰি পালেও নেটৱৰ্ক মাৰ্কেটিংটো এনেকুৱা নহয় যে চাকৰি পালে আপুনি সেইটো কাম কৰিব নোৱাৰিব, এনেকুৱা নহয়। চাকৰি পালেও আপুনি নিজৰ সুবিধামতে নিজৰ পাৰ্ট টাইম ফ্ৰী থকা টাইমটোতেই আপুনি অনলাইন মাৰ্কেটিঙৰ লগত জড়িত হৈ থাকিব পাৰিব। গতিকে এটা ভাল সুবিধা আপোনালোকৰ হাতত আছে বৰ্তমান। যিসকলে চাকৰি পোৱা নাই তেওঁলোকে নেটৱৰ্ক মাৰ্কেটিং আজিৰ পৰাই আৰম্ভ কৰক, কিয়নো ভৱিষ্যতে নেটৱৰ্ক মাৰ্কেটিং কৰিবৰ কাৰণেও আপোনালোকক ডিগ্ৰী ডিপ্ল'মাৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক। মই 100% গেৰাণ্টি দিব পাৰোঁ, যদিহে ভিডিঅ'টো আপোনালোকে শেষলৈকে চায় তেনেহ'লে নিশ্চয় এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে মনত এটা সাহস পাব। ভৱিষ্যতে নিজৰ জীৱনটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে নতুনকৈ চিন্তা কৰিব পাৰিব। চাকৰি আশাতে বহি নাথাকি আপুনি কেনেকৈ আগুৱাই যাব পাৰিব তাৰ নতুনকৈ এটা চিন্তা কৰিব পাৰিব, আৰু চিন্তা কৰি আপুনি নিজৰ ভৱিষ্যতটোক গঢ় দিব পাৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব। আৰু এটা সৰু ৰিকুৱেষ্ট, যদিহে মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক এটা দিবলৈ নাপাহৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই ভৱিষ্যতে এনেকুৱা ধৰণৰ যেতিয়া ভিডিঅ'বিলাক লৈ আহোঁ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন যাতে আপোনালোকে পায়। আৰু মোৰ এই চেনেলটো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে মোৰ এই ভিডিঅ'সমূহ আপোনাৰ শুভাকাংক্ষীসকল, লগৰ সমনীয়াসকলেও যাতে চাব পাৰে, আৰু চাই তেওঁলোকেও যাতে নিজৰ ভৱিষ্যতটোক গঢ়িবৰ কাৰণে এটা নতুন ৰাস্তা বিচাৰি পায় বা নতুন চিন্তাই তেওঁলোক আগবাঢ়ি যাব পাৰে। তেতিয়াহ'লে আহক, বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, জানি ল'ম। আজি মই যিটো কোম্পানীৰ কথা ক'বলৈ লৈছোঁ, এই কোম্পানীটোৰ নাম হৈছে এটমিক। 2020 চনৰ 11 নৱেম্বৰত কোম্পানীটোৱে ভাৰতবৰ্ষত জন্ম লাভ কৰিছিল। ভাৰত চৰকাৰে ইয়াক অনুমোদন জনাই কোম্পানীটো ভাৰতত চলাবৰ কাৰণে অনুমোদন প্ৰদান কৰিছিল। আৰু তেতিয়াৰ পৰাই বৰ্তমান সময়লৈকে এই 2 বছৰ খুব সুন্দৰ গতিৰে, খুব দ্ৰুত গতিৰে ব্যৱসায়টো আগবাঢ়ি গৈ আছে। আৰু সকলোৱে ইয়াক আঁকোৱালি লৈছে, কিয়নো ইয়াত আপোনাৰ জইন হ'বৰ কাৰণে কোনো টকা পইচাৰ কথা আহি নপৰে। অন্যান্য কোম্পানীসমূহত আপোনাৰ টকা পইচাৰ প্ৰয়োজন হয় জইন হ'বৰ কাৰণে, কিন্তু এটমিক জইন হ'বৰ কাৰণে আপোনাৰ কোনো টকা পইচাৰ প্ৰয়োজন নহয়, কোনো শিক্ষা দীক্ষাৰ প্ৰয়োজন নহয়, কোনো অভিজ্ঞতা নালাগে, মাত্ৰ এটাই কাম। ইয়াত প্ৰয়োজনীয় কামটো হ'ল কি, আপোনাৰ 18 বছৰ ওপৰত হ'ব লাগিব। আপোনাৰ বয়স যদি 18 বছৰ ওপৰত হৈছে তেনেহ'লে আপুনি ইয়াত জইন হ'ব পাৰিব। আৰু জইন হ'বৰ কাৰণে আপোনাৰ নিজৰ এটা ID প্ৰুফ লাগিব আৰু এড্ৰেছ প্ৰুফ এটা লাগিব। ID প্ৰুফত আপোনাৰ নিজৰ পান কাৰ্ডটো হ'ল, আৰু এড্ৰেছ প্ৰুফৰ কাৰণে আপোনাৰ ভোটাৰ, আধাৰ, ড্ৰাইভিং লাইচেঞ্চ বা যিয়েই নহওক এটা ডকুমেণ্টছ দি আপোনালোকে ইয়াত জড়িত হ'ব পাৰিব। আৰু ইয়াত জড়িত হোৱাৰ লগে লগেই জড়িত হোৱাৰ দিনাৰ পৰা আপুনি ট্ৰেইনিং পাব। আৰু ট্ৰেইনিঙৰ কাৰণেও আপুনি ক'তো যাব নালাগে, বাহিৰত গৈ আপুনি ট্ৰেইনিং ল'ব নালাগে, ঘৰত থাকি মোবাইলৰ জৰিয়তে আপুনি ইয়াত ট্ৰেইনিংসমূহ পাব। প্ৰতিদিনে ইয়াত ট্ৰেইনিং দিয়া হয়, আৰু ট্ৰেইনিং সময়ত আপোনালোকে সকলোখিনি সুধিব পাৰিব। যদি আপোনাৰ কিবা কুৱেশ্যন আছে, যদি কিবা বুজি পোৱা নাই, কেনেকৈ কামটো কৰে, কামটোৰ প্ৰচেছ কি, এইখিনি যদি আপুনি বুজি পোৱা নাই, আপুনি সেই ট্ৰেইনিং ছিজনত আপুনি সুধিব পাৰিব। তাত আপোনাৰ লিডাৰসকলে বা ছিনিয়ৰসকলে আপোনাক সকলোখিনি দেখুৱাই দিব, বুজাই দিব কেনেকৈ অনলাইন ছিষ্টেমত কাম কৰি আপুনি কেনেধৰণে আগবাঢ়ি যাব পাৰিব, কেনেকৈ ইনকাম ল'ব পাৰিব। এই সকলোখিনি প্ৰচেছ আপোনাক অনলাইন মাধ্যমেৰে শিকোৱা হ'ব। অৰ্থাৎ ঘৰত থাকি আপুনি কামটো কৰিব পাৰিব, আৰু ঘৰৰ পৰাই আপুনি ইনকামো ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনাৰ কোনো টকা পইচাৰ বিশেষ প্ৰয়োজন নহয়। টকা পইচা নোহোৱাকৈ আপুনি ইনকামৰ যাতে ৰাস্তা পাব পাৰি, তাৰে প্ৰথম উদাহৰণ হৈছে আমাৰ এই এটমিক কোম্পানীটো। এটমিক ৱৰ্ল্ডৰ এটা ফাৰ্ষ্ট কোম্পানী
য'ত আপোনাৰ নেটৱৰ্ক মাৰ্কেটিঙৰ লগত এই ই-কমাৰ্চ চৰিত্ৰটো জড়িত হৈ আছে, যাৰ কাৰণে আপুনি কোনো টকা পইচা খৰচ নকৰাকৈও এটা ইনকাম ল'ব পাৰে, ইনকামৰ সুবিধা পাব পাৰে। আহক আমি তেনেহ'লে কামটোৰ বিষয়ে ভালদৰে বুজি লওঁ। অনলাইন বা ডিজিটেল মাৰ্কেটিং বুলি কোৱাৰ আগতে আমি প্ৰথমে জানিব লাগিব ডিজিটেল মাৰ্কেটিং মানে কি বা অনলাইন মাৰ্কেটিং মানে কি। চাওক, আপোনালোকে ইণ্টাৰনেট ব্যৱহাৰ কৰি আছে। ইণ্টাৰনেট আপোনালোকে কি ব্যৱহাৰ কৰে? ফেচবুক চাই, হোৱাটছআপ চাই, ইউটিউব চাই। তাৰ পৰা আপোনালোকৰ কি হয়? কিবা লাভ পায়নে তাৰ পৰা? তাৰপৰা আপোনাৰ একো লাভ নহয়। নেটৱৰ্ক মাৰ্কেটিং আৰু ডিজিটেল মাৰ্কেটিং এনেকুৱা এটা প্ৰচেছ, যিটো প্ৰচেছত আপুনি মানুহৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ নকৰাকৈও আপোনাৰ অনলাইন মাধ্যমেৰে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিয়ে আপুনি আপোনাৰ ব্যৱসায়টো চলাই নিব পাৰিব। অৰ্থাৎ আপুনি ফেচবুক, হোৱাটছআপ, ইউটিউব, ইনষ্টাগ্ৰাম যিবিলাক সময়ত আপুনি ব্যৱহাৰ কৰে, সেই সময়তেই আপুনি যদি এই ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে কামটো কৰে, সেই মাধ্যমকেইটাৰ জৰিয়তেই আপুনি ইনকমৰ এটা ৰাস্তা ল'ব পাৰিব। আৰু সেই মাধ্যমকেইটাৰ জৰিয়তেই অৰ্থাৎ অনলাইন মাধ্যমেৰে ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে আপুনি যিটো ইনকাম পাব পৰা ৰাস্তা, সেইটোৱে হৈছে অনলাইন মাৰ্কেটিং, ডিজিটেল মাৰ্কেটিং। অৰ্থাৎ সকলো ডিজিটেলি কামবিলাক হ'ব, ডিজিটেলি প্ৰচেছ হ'ব। আৰু সেই প্ৰচেছৰ যোগেদিয়েই আপুনি প্ৰচেছখিনি কৰাৰ কাৰণে, সেই প্ৰচেছটো আপুনি ষ্টেপ বাই ষ্টেপ ফ'ল' কৰাৰ কাৰণে তাৰপৰা আপুনি ইনকাম পাব। অৰ্থাৎ ইয়াত আপুনি বেলেগৰ নিচিনাকৈ কোনো দিন ৰাতি কষ্ট কৰি দৌৰি ফুৰাৰ প্ৰয়োজন নাই, নিৰ্দিষ্ট এটা সময় দিয়াৰ কোনো প্ৰয়োজন নাই। আপোনাৰ ফ্ৰী টাইমতেই, যিটো সময়ত আপুনি ফ্ৰী থাকে, সেই টাইমতেই আপুনি অনলাইন নেট ব্যৱহাৰ কৰিয়ে ছ'চিয়েল মিডিয়াৰ লগত সংযুক্ত হৈয়ে আপুনি যিটো ইনকাম ল'ব পাৰিব, যেনেধৰণে আপুনি ইনকাম পাব, সেইটোৱে হৈছে ডিজিটেল মাধ্যম। আৰু সেই ডিজিটেল মাধ্যমেৰে যিখিনি আমি কাম কৰোঁ, সেয়াই হৈছে ডিজিটেল কাম বা অনলাইন মাৰ্কেটিং বা নেটৱৰ্ক মাৰ্কেটিং। গতিকে ডিজিটেল মাৰ্কেটিঙৰ বিষয়ে আপুনি নিশ্চয় গম পাইছে। এতিয়া ফ্লিপকাৰ্ট, এমাজন এইবিলাক যিবিলাক আপোনাৰ দেখা পাই আছে, তেওঁলোকো সেই এটা ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে ব্যৱসায় কৰি আছে। ডিজিটেলি তেওঁলোকে সকলোখিনি প্ৰচেছ কৰে, ডিজিটেলি তেওঁলোকে ব্যৱসায় কৰে। আৰু আমাৰ আজি যিটো কোম্পানীৰ কথা মই কৈছোঁ, এটমি, ইও ঠিক একেধৰণেই এটা ডিজিটেল মাৰ্কেটিং। ফ্লিপকাৰ্ট, এমাজন, মিছো এনেকুৱা ধৰণৰ এটা ডিজিটেল অনলাইন প্লেটফৰ্ম, অনলাইন শ্বপিং মল। এটমি হৈছে এটা অনলাইন শ্বপিং মল, যিখন শ্বপিং মলৰ সকলো আপোনাৰ অনলাইন মাধ্যমেৰে কৰিব লাগিব। ফ্লিপকাৰ্ট, এমাজনত কাৰোবাৰ কিবা এটা বস্তু পচন্দ হৈছে, তেওঁলোকে অৰ্ডাৰ কৰিছে, অৰ্ডাৰ কৰাৰ কাৰণে তেওঁলোকে বস্তুটো ঘৰতে আহি পাইছে। আৰু যিজনে অৰ্ডাৰ ৰিচিভ কৰিছে তাত তেওঁলোকে হয়তো কিবা কমিশ্যন পাইছে। ঠিক আমাৰ ইয়াতো একেই ছিষ্টেম। ইয়াতো মানে নিজৰ এপছ আছে, এপছৰ জৰিয়তে আমাৰ কামবিলাক হয়। এপছত মানুহে চাব, পচন্দ হ'লে বস্তু তেওঁলোকে কিনিব। আৰু সেই কিনা মানুহজন যদি আপোনাৰ লিংকৰ থ্ৰুৱেদি আপোনাৰ লাইনৰ হয়, তেতিয়া সেই ব্যক্তিজনে যিটো প্ৰডাক্ট কিনিব, প্ৰডাক্টৰ যিটো পইণ্ট, সেই পইণ্টটো ডাইৰেক্টলি আপুনি পাব। তাৰ কাৰণে আপুনি মানুহ বিচাৰি বিচাৰি কোনো বস্তু বিক্ৰী কৰিব নালাগে বা বস্তু কিনি বিকিব প্ৰয়োজন নাই। সকলো অনলাইন, আপোনাৰ লিংকৰ থ্ৰুৱেদি অনলাইনত যিমান যি শ্বপিং হ'ব, বিভিন্ন ঠাইৰ পৰা শ্বপিং কৰিব পাৰে, বিভিন্ন ঠাইৰ পৰা কিনিব পাৰে। যোনে নিকিনক লাগিলে সেই সকলোখিনি যি প্ৰডাক্ট কিনিব, প্ৰতিটো প্ৰডাক্টৰে পইণ্ট কিন্তু আপুনিয়ে পাব, যিহেতু আপোনাৰ লিংকৰ থ্ৰুৱেদি এইটো চেল হৈছে, আপোনাৰ লিংকৰ কাষ্টমাৰে সেইটো যিহেতু লৈছে। গতিকে তাৰ পৰা প্ৰতিটো প্ৰডাক্টৰ পইণ্ট ভেলু আপোনাৰ একাউণ্টত জমা হ'ব আৰু সেই পইণ্টৰ পৰাই আপুনি ইনকাম পাব। চাওকচোন কিমান এটা ইজি প্ৰচেছ। আগৰ অনলাইন মাৰ্কেটিংবিলাকত কি কৰিব লাগিছিল? আপুনি বস্তু কিনিব লাগিছিল, বস্তু কিনি সেই বস্তুবিলাক আকৌ মানুহ বিচাৰি বিচাৰি বিকিব লগা হৈছিল, তেতিয়া হয়তো কিবা এটা কমিশ্যন পাইছিল। কিন্তু এটমিত তেনেকুৱা ছিষ্টেম নহয়। ফ্লিপকাৰ্ট, এমাজনত যেনে বস্তু থাকে, আমাৰ এটমিতো তেনেকুৱা ধৰণৰ বস্তু থাকিব, বিভিন্ন ধৰণৰ সামগ্ৰী থাকিব আৰু বিভিন্ন মানুহে চাব। আৰু যিসকল ব্যক্তিয়ে আপোনাৰ লিংকৰ থ্ৰুৱেদি সেই বস্তুবিলাক কিনিব, তেতিয়া সেই প্ৰডাক্টৰ পইণ্ট আপুনি পাব আৰু সেই পইণ্টৰ পৰাই আপুনি ইনকাম পাব। কিমান এটা ইজি প্ৰচেছ। ইয়াত মাত্ৰ এটাই কাম, ইয়াত আপুনি কাষ্টমাৰখিনি যোগাৰ কৰি দিব লাগে। আৰু কাষ্টমাৰখিনি যোগাৰ কৰি যাওঁতেও আপুনি মানুহ বিচাৰি বিচাৰি ঘৰত গৈ বিচাৰি বিচাৰি আপুনি যোগাৰ কৰিব নালাগে। অনলাইন মাধ্যমে, ছ'চিয়েল মাধ্যমে আপুনি জাষ্ট প্ৰডিউচ কৰক, প্ৰডাক্টবিলাক প্ৰডিউচ কৰিব পাৰে, কোম্পানীটো প্ৰডিউচ কৰিব পাৰে। যেতিয়া কোনোবা এজনে প্ৰডাক্টবিলাক দেখিলে, ভাল পালে, ল'লে, তেওঁলোকে প্ৰডাক্ট লৈয়ে থাকিব। আৰু যিহেতু যদি আপোনাৰ লিংকত থ্ৰুৱেদিয়ে হৈ থাকে, তেতিয়া সেই প্ৰডাক্টটোৰ পইণ্ট আপুনিয়ে পাই থাকিব লাইফ টাইমৰ কাৰণে, 3টা জেনেৰেশ্যনৰ কাৰণে এইটো আপোনাৰ লিংক থাকি যাব। তেওঁলোকে যেতিয়াই কিনে, যেতিয়াই যি বস্তু লয়, সেইটো আপোনাৰ লিংকতেই সদায় ঘুমাবগৈ। কিন্তু আপোনাৰ লিংকত থ্ৰুৱেদিয়ে তেওঁ এই কোম্পানীটোৰ লগত চিনাকি হৈছিল, আপুনিয়ে যিহেতু সেইজন কাষ্টমাৰ কোম্পানীক দিছে। গতিকে সেই কাষ্টমাৰজনে লাইফ টাইম যেতিয়ালৈকে বস্তু কিনিয়ে থাকিব, তেতিয়ালৈকে সেই প্ৰডাক্টৰ পইণ্ট আপুনিয়ে পাই থাকিব। ঠিক তেনেকৈ হাজাৰ হাজাৰ লোকে যদি কিনি থাকে, হাজাৰ হাজাৰ পইণ্ট আপোনাৰ ফালৰ পৰাই আহিব, আপুনি তাৰ পৰা ইনকাম পাব। চাওকচোন কিমান এটা চিম্পুল প্ৰচেছ। ইয়াত শ্বপিঙৰ লগতে ইনকামৰ এটা ৰাস্তা দিছে, যিটো নেকি বেলেগ কোনো নেটৱৰ্ক কোম্পানীত নাই।
বেলেগত আপুনি কিনি বিকিব লাগে তেতিয়াহে কমিশ্যন পায় ইয়াত কিন্তু নালাগে ইয়াত জাষ্ট আপুনি লিংকটো আপোনাৰ লিংকৰ লগত যিজন কাষ্টমাৰ তেখেতক আপোনাৰ লিংকৰ লগত এড কৰাই লওক তেতিয়া তেখেতে যেতিয়াই বস্তু কিনিব তাৰ পইণ্টত আপুনি পাব ইয়াত আপুনি কাষ্টমাৰ খালি যোগাৰ কৰি দিলেই হ'ল কোম্পানী আপোনাক তাৰ বেনিফিটটোৰ কাৰণে আপোনাক পে'মেণ্ট কৰিব আৰু ইয়াত আপোনাৰ 3টা জেনেৰেশ্যনে আপোনাৰ সেই একেটা আইডিতে ব্যৱহাৰ কৰিব পাৰিব আজি আপুনি যিটো আইডি পাব জইন হোৱাৰ লগে লগে সেই আইডিটো আপোনাৰ 3টা জেনেৰেশ্যনেই কাম কৰিব পাৰিব এনেকুৱা নহয় যে আজি আপুনি কৰিছে আপুনি কৰিব নোৱাৰিলে আইডিটো মৰি যাব তেনেকুৱা নহয় আইডি লাইফ টাইম 3টা জেনেৰেশ্যনলৈকে ই চলিয়েই থাকিব আপোনাৰ পিছত আপোনাৰ ল'ৰা ছোৱালী কৰিব পাৰিব তাৰপিছত তেওঁৰ ল'ৰা ছোৱালী কৰিব পাৰিব তাৰ নাতিপুতি আপোনাৰ নাতিপুতি দিনলৈকে সেই একেটা আইডিয়ে চলি থাকিব তেনে চিন্তা কৰকচোন এনেকুৱা কি ব্যৱস্থা আছে যিটো ব্যৱস্থাৰ যোগেদি আপুনি নাতিপুতিক আপোনাৰ ইনকমত ৰাস্তা দিব পাৰিব তেনেকুৱা বেলেগ কোনো ৰাস্তা নাই মাত্ৰ এটমি এনেকুৱা এটা ৰাস্তা যিটো ৰাস্তা আপোনাৰ আইডিটোৱে আপুনি 3টা জেনেৰেশ্যন তাৰ নাতিপুতিলৈকে ইনকমৰ সেই ৰাস্তাটো আপুনি দি যাব পাৰিব আৰু ইয়াত আপুনি বেলেগ কোম্পানীয়ে মাহে বস্তু কিনি ৰখা প্ৰয়োজন নাই বহু কোম্পানী আছে য'ত আপুনি বস্তু কিনিবই লাগিব মাহে নিকিনিলে আপোনাৰ কোনো ইনকাম নাহে ইয়াত কোনো ধৰণৰ তেনেকুৱা টাৰ্গেট নাই ইয়াত আপুনি বস্তু কিনিব লাগিব বুলি কোনো টাৰ্গেট নাই আপুনি মাহে ক'ব ইমান বস্তু বিক্ৰী কৰিব লাগিব বুলি কোনো টাৰ্গেট নাই কোনো টাৰ্গেট নাই টাৰ্গেট আপোনাৰ নিজৰ টাৰ্গেট ল'ব লাগিব আপুনি কিমান মন্থলি ইনকাম কৰিব বিচাৰিছে আপোনাক মন্থলি কিমান ইনকাম লাগে সেই টাৰ্গেট আপুনি নিজেই লৈ পিনি নিজেই কাম কৰি যাওক সেইমতে আপুনি ইনকাম ল'ব পাৰিব খুব এটা ভাল কোম্পানী আহিছে বৰ্তমান এটমি আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰে এটমিৰ বিষয়ে এটমি কি হয় ৱৰ্ল্ডৰ বৰ্তমান ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীসমূহৰ ভিতৰত 10 নম্বৰ ৰেংকত আছে এটমি আৰু এটমি এটাই ভাল কি ইয়াত কোনো ধৰণৰ কাৰো লগত পইচাৰ লেনদেন নহয় কোনেও কাকো আপুনি পইচা দিব নালাগে আপোনাৰ কাষ্টমাৰো অনলাইনত হৈ দিয়ে পে'মেণ্ট কৰিব অনলাইনতেই বস্তু আহিব অনলাইনতেই পাব গতিকে কোনেও কাকো ইয়াত দুখ দিব নোৱাৰে আৰু ইয়াত যিটো কোনো টাৰ্গেট নাই গতিকে আপুনি খুব নিশ্চিন্ত মনেৰে ফ্ৰীলি আপুনি কাম কৰি যাব পাৰে খালি টাৰ্গেটটো নিজেই লৈ নিজৰ ইচ্ছামতে আপুনি ইনকাম কৰিব পাৰিব কিমান ইনকাম আপোনাক লাগে যিমান ইনকাম লাগে আপুনি সেই অনুপাতে কাম কৰক আপুনি সেই ইনকামখিনি ল'ব পাৰিব নহয়নে বাৰু এটা ভাল কোম্পানী এটমি গতিকে যিসকল বেকাৰ হৈ আছে চাকৰি কৰি নাপায় আপোনালোকে টেনশ্যনত আছে গতিকে সময় আৰু নষ্ট নকৰিব বহু সময় ইতিমধ্যে আপোনালোকৰ নষ্ট হ'লেই গতিকে আৰু সময় নষ্ট নকৰি আপোনালোক আজিয়েই আমাৰ এই এটমি নামৰ কোম্পানীৰ লগত জড়িত হওক আৰু জড়িত হৈ নিজৰ ভৱিষ্যতটো আগবঢ়াই নিয়ক সপোনবোৰ পূৰণ কৰক আপোনালোকে যদি কোম্পানীৰ লগত জড়িত হ'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ মোবাইল নম্বৰটো পাব তাতে হোৱাটছআপ কৰিব পাৰিব আৰু স্ক্ৰীণতো মোৰ নম্বৰটো ওলাই আছে এই নম্বৰটোতে আপোনাৰ পান কাৰ্ড আৰু লগতে এড্ৰেছ প্ৰুফৰ কাৰণে ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ যিকোনো 3টাৰে যিকোনো এটা দিলেই আপুনি ইয়াত জড়িত হ'ব পাৰিব পান কাৰ্ড লগত আপোনাৰ আইডি প্ৰুফ যিকোনো এটা দিয়ক দি আপুনি ইয়াত জইন হ'ব পাৰিব আইডি প্ৰুফৰ বোথ ছাইড আপোনাৰ লাগিব ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড হ'লে বোথ ছাইড আপুনি দিব লাগিব দিয়াৰ লগে লগে আপুনি এটা নতুন আইডি ইয়াৰ পাব আৰু সেই আইডিটোৰ থৈ দিয়ে আইডিটো লৈ আপুনি কামখিনি কৰি যাব পাৰিব আৰু কেনেকৈ কৰিব কি কৰিব সকলোখিনি আপোনাৰ অনলাইনৰ মাধ্যমেৰে শিকোৱা হ'ব প্ৰতিদিনে আপুনি এটা লিংক পাব আৰু সেই লিংকত গৈ আপুনি ট্ৰেইনিংবিলাক ল'ব পাৰিব প্ৰচেছখিনি শিকিব পাৰিব আৰু শিকি আপুনি আগবাঢ়ি যাব পাৰিব গতিকে সকলোৱে ইমান ধৈৰ্য সহকাৰে এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ লগতে আকৌ কওঁ যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে কমেণ্ট কৰিব মোৰ ভিডিঅ'টোৱে আপোনালোকক কি উপহাৰ কৰিলে বা আপোনালোকে কি বুজি পালে ভিডিঅ'টোৰ যোগেদি এটা কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ এই ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ ইমানতে মোৰ ভিডিঅ'টো সামৰি মাৰিছোঁ পৰৱৰ্তী সময়ত আকৌ এনেধৰণৰ ভিডিঅ' লৈ মই আপোনালোকৰ আগত হাজিৰ হ'মহি তেতিয়ালৈকে ধন্যবাদ